আৰ্ট এণ্ড কালচাৰ পাঠশালা ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। শিল্পী প্ৰতিভাৰ সন্ধানত আমি আজি যোগাযোগ কৰিছিলোঁ এগৰাকী সুকণ্ঠী গায়িকা, এগৰাকী বিখ্যাত ইউটিউবাৰ জুপিতৰা দত্তৰ লগত। তেখেতৰ কণ্ঠত দুই এটা গানো শুনিম, লগতে মনৰ কথা পাতিম। স্বাগতম জনাইছোঁ জুপিতৰা আমাৰ চেনেললৈ। নমস্কাৰ, মোৰ নাম শ্ৰীমতী জুপিতৰা দত্ত। মোৰ ঘৰ ৰাওনাপাৰ মাজুলীত আৰু বৰ্তমান মই কটন বিশ্ববিদ্যালয়ৰ গণিত বিভাগৰ এগৰাকী ছাত্ৰী আৰু লগতে মই ইউটিউব জগতখনৰ লগতে জড়িত হৈ আছোঁ। বেছি দিন হোৱা নাই বাৰু। দ্য ব্লগ লাইফ আছামিজ নামৰ মোৰ এটা একাউণ্ট আছে। আৰু প্ৰথমতে দীপাঞ্জল দাক বহুত বহুত ধন্যবাদ তেখেতৰ চেনেললৈ মোক স্বাগতম জনোৱাৰ কাৰণে। আমি জানো যে সংগীতৰ ক্ষেত্ৰখনত তোমালোকৰ পৰিয়ালটিৰ কিছু দখল আছে। সংগীতৰ চৰ্চা কৰিবলৈ ঘৰখনত সাংস্কৃতিক পৰিৱেশ এটাৰ অতি প্ৰয়োজন। তোমালোকৰ ঘৰখনতো এনে এটা পৰিৱেশ নিশ্চয় আছে। এই পৰিৱেশ সৃষ্টি কৰাৰ ক্ষেত্ৰত তোমাৰ মা দেউতা বা পৰিয়ালৰ অন্য সদস্যসকলৰ কাৰ অৰিহণা বেছি? আৰু এই পৰিৱেশ সৃষ্টিত তোমাৰ ভূমিকা কি? আমাৰ দৰ্শকসকলক অলপ জনাবা নেকি? এটা কথা হয় বাৰু, সংগীতৰ চৰ্চা কৰিবলৈ এখন ঘৰত সাংস্কৃতিক পৰিৱেশ থকাটো খুবেই জৰুৰী। মোৰ ঘৰখনতো তেনেকুৱা পৰিৱেশ মই সৰুৰ পৰাই পাইছিলোঁ, ক'বলৈ গ'লে জন্মৰ পৰাই পাইছিলোঁ। কাৰণ মই যেতিয়া জন্ম হওঁ তেতিয়াৰ পৰাই মই মোৰ মাক গান গোৱা দেখিছোঁ, বাক গান গোৱা দেখিছোঁ। আৰু এতিয়া আমাৰ ঘৰৰ সকলোৱে গান গায়, মা, বা, ভণ্টি তেনেকৈ সকলোৱে গান গায়। যদিও দেউতাই গান নাগায়, কিন্তু সকলো দিশতে দেউতাই সহায় কৰি দিছিল। বিভিন্ন ধৰণৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাকে আদি কৰি স্কুলৰ প্ৰতিযোগিতা, মইনামেল এইবিলাকতো বিভিন্ন ধৰণৰ ঠাইত গান গাবলৈ সুবিধা কৰি দিছিল। আৰু তেনেদৰে বাদ্যযন্ত্ৰ বজাবৰ কাৰণে মোৰ গুৰু আছিল, তেওঁলোকক আনি আমাক শিকাত মানে সহায় কৰিছিল দেউতাই। তো সেই পৰিৱেশটো মই সৰুৰ পৰাই পাইছোঁ। এনেদৰে যদিও এতিয়া আমি সকলো দূৰত থাকোঁ, তথাপিও ঘৰলৈ কেতিয়াবা আহিলে সকলোৱে একেধৰণে মিলি আকৌ এটা আগৰ দিনৰ যিবোৰ সময় আছিল সেইখিনি আকৌ আমি জীপাল কৰিব বিচাৰোঁ। তো তেনেকৈ গান গোৱা হয় বাৰু। আৰু এতিয়া যিহেতু কটন বিশ্ববিদ্যালয়ত মই পঢ়ি আছোঁ, তাৰ পৰাই কলেজৰ পৰা আদি কৰি তাতো মই বিভিন্ন ধৰণে গাব চেষ্টা কৰিছোঁ, বা যিটো নৃত্যতে হওক বা সংগীততে হওক সময় সুবিধা অনুসৰি পৰিৱেশন কৰোঁ। এনেদৰে সাংস্কৃতিক পৰিৱেশ এটা ধৰি ৰাখিব চেষ্টা কৰিছোঁ। বা কেতিয়াবা ঘৰলৈ আহিলে ওচৰৰে যিবোৰ সৰু সৰু ল'ৰা ছোৱালী, তেওঁলোকক মইনামেলত গান গোৱাত সহায় কৰি দিওঁ বা শিকাই দিয়াত সহায় কৰি দিওঁ। এনেদৰে এটা সাংস্কৃতিক পৰিৱেশ ধৰি ৰখাত আমি সকলোৱে চেষ্টা কৰিব লাগে। আমি বিশেষকৈ সাংস্কৃতিক দিশটোৰ ওপৰতে কথা পাতিম। সৰ্বপ্ৰথমে তুমি তোমাৰ এটি ভাল লগা গীত, যিকোনো গীত আমাৰ দৰ্শকসকলক শুনাবা নেকি? হয়, মই গান গাওঁ, বিভিন্ন ধৰণৰ গানেই গাওঁ। মই এতিয়া গান এটা গাব ওলাইছোঁ, আধুনিক গীতেই হয়, নীলাক্ষী নেওগৰ হয় গানটো। দুৰ্ভাগ্যবশতঃ মই গীটাৰখন বজাব নোৱাৰিম, সেইকাৰণে মই ট্ৰেকতে গাব চেষ্টা কৰিছোঁ। ভুল ভ্ৰান্তিও হ'ব পাৰে, সেইকাৰণে যদি ভুল ভ্ৰান্তি হয় ক্ষমা কৰি দিব। যাক বলিয়া বতাহে উৰুৱাই লৈ যায় মোৰ আউসীৰ জোনৰ সেমেকা পোহৰ আঁতৰি যায় আজি মোৰ তোমাৰে ছবি আকো দৃশ্যপটত কিবা ভাল লাগি যায় সেই ক্ষণ উৰুৱাই লৈ যায় মোৰ মনক উৰুৱাই লৈ যায় মোৰ মনক কৰি লৈ যায় বলিয়া বতাহে উৰুৱাই লৈ যায় মোৰ আউসীৰ জোনৰ সেমেকা পোহৰ আঁতৰি যায় আজি মোৰ।
গীত গোৱা নাই বহুদিন ভাল লগা সুৰ শুনা নাই বহুদিন হ'ল গীত গোৱা নাই বহুদিন ভাল লগা সুৰ শুনা নাই শাওনৰ সেয়া বৰষুণ পৰিছে ভাল লগা কিবাবোৰ উঠনি উঠিছে বৰষুণ গছকো বল ভাল লগা গীত গাওঁ বল বৰষুণ গছকো বল ভাল লগা গীত গাওঁ বল কৰিলো যাক বলিয়া বতাহে উৰুৱাই লৈ যাই মোক আউসীৰ জোনৰ সেমেকা পোহৰ আঁতৰি যায় আজি মোৰ তোমাৰে ছবি আকো দৃশ্যপটত কিবা ভাল লাগি যায় সেই ক্ষণত উৰুৱাই লৈ যায় মোৰ মনক উৰুৱাই লৈ যায় মোৰ মনক কৰিলো যাক বলিয়া বতাহে উৰুৱাই লৈ যায় মোক ধন্যবাদ গানটো গাওঁতে কিছু ভুল ভ্ৰান্তি হ'ব পাৰে তাৰ কাৰণে ক্ষমা বিচাৰিছোঁ অলপ দিন হ'ল বিভিন্ন কামত ব্যস্ত থকাৰ কাৰণে সংগীত চৰ্চাত অলপমান অৱহেলা কৰা নিচিনাই হৈছে সেইকাৰণে অলপ ভুল ভ্ৰান্তি হোৱাটো স্বাভাৱিক আশা কৰিছোঁ আপোনালোকে ক্ষমা কৰি দিব তোমাৰ কণ্ঠত গীতটি শুনি সঁচাই ভাল লাগিল এতিয়া বেলেগ এটা দিশত মই সুধিব বিচাৰিছোঁ মই জনাত সংগীতৰ উপৰিও অভিনয় দিশতো তোমাৰ কিছু প্ৰতিভা আছে এই সম্পৰ্কত আমাৰ দৰ্শকসকলক অলপ জনাবা নেকি হয় সংগীতৰ উপৰিও মোৰ অভিনয় দিশতো অলপ মন আছিল সৰুতে অভিনয় কৰিছিলোঁ বিভিন্ন ধৰণৰ যেতিয়া মইনা মেলত মই বিভিন্ন ধৰণৰ নাট প্ৰদৰ্শন কৰিছিলোঁ পুৰুষৰ চৰিত্ৰতে হওক বা মহিলাৰ চৰিত্ৰতে হওক আৰু স্কুলতো বিভিন্ন ধৰণৰ নাটকৰ প্ৰতিযোগিতাত মই অংশগ্ৰহণ কৰিছিলোঁ কিন্তু দুৰ্ভাগ্যবশতঃ মই মানে যেতিয়া অলপ ডাঙৰ হ'লোঁ বা বাহিৰত থকাৰ পৰা এনেধৰণৰ একো কৰিবৰ কাৰণে সুবিধা পোৱা নাই সেইকাৰণে মোৰ অভিনয় দিশটো অলপমান পিছ পৰি গৈছে বাকী সেইখিনিয়ে মই অভিনয়ো সংগীতৰ সমানেই ভাল পাওঁ তুমি যিহেতু এতিয়া কটন কলেজত পঢ়ি আছা আনহাতে তোমাৰ এটি ইউটিউব চেনেলো আছে দ্য ব্লগ লাইফ আছামিজ চেনেলটোত যথেষ্ট ভিউৱাৰ্ছ আছে ছাবস্ক্ৰাইবাৰ আছে এতিয়া লকডাউন চলি আছে কিন্তু লকডাউন চলি আছে যদিও তোমাৰ অনলাইন এক্সামো চলি আছে আকৌ তুমি ঘৰত বিভিন্ন সুস্বাদু ৰেচিপি বনাবলৈ শিকিছা তুমি পঢ়িবলৈ সময় কেনেদৰে উলিওৱা অসুবিধা নহয়নে হয় মই বিভিন্ন ধৰণৰ এইকেইদিন ঘৰত ৰেচিপি ট্ৰাই কৰি আছোঁ একচুৱেলি মই এটা বস্তু বহুত ভাল পাওঁ নতুন নতুন যিবোৰ এক্সপেৰিমেণ্ট কৰি মই খুবেই বেছি ভাল পাওঁ তাতে এতিয়াতো লকডাউন চলি আছে আমি অপৰ্যাপ্ত সময় পাইছোঁ চ' সেই সময়খিনিত মই মানে বিভিন্ন ধৰণৰ কামত খটুৱাব ট্ৰাই কৰিছোঁ আৰু মই নতুন নতুন ৰেচিপি বহুত ট্ৰাই কৰিছোঁ ইউটিউবতে চাই হওক বা নিজে ভাবি উলিওৱা হওক তেনেকৈ মই ৰেচিপি ট্ৰাই কৰিছোঁ আৰু ইউটিউবতো মই বিভিন্ন ধৰণৰ ভিডিঅ' বনাই আছোঁ সপ্তাহত 2-3টা মই ভিডিঅ' আপলোড কৰি আছোঁ আৰু পঢ়া শুনা একচুৱেলি এটা কথা ক'ব বিচাৰোঁ মই সৰুৰে পৰা ইমান বেছি পঢ়ি নাথাকোঁ বাৰু সেইটো মোৰ ইমান ভাল গুণ নাই মানে একচুৱেলি মই ইমান পঢ়ি নাথাকোঁ বেছি মই ৰাতি বেছি পঢ়োঁ মই দিনত পঢ়িলে মোৰ মনত নৰয় আৰু সেয়েহে মই দিনত অলপমান সময় উলিয়াই যিখিনি এছাইনমেণ্ট দিয়ে বা কিছুমান হোমৱৰ্ক থাকে সেইখিনি মই কৰি লওঁ দিনত আৰু ৰাতি ডিনাৰ কৰাৰ পিছত 11টা বা 12টা মান বজাৰ পৰাহে মই ভালদৰে পঢ়িব আৰম্ভ কৰোঁ আৰু সেই সময়খিনিত
সকলো মানুহ শুৱে, সেইকাৰণে বহুত ঠাণ্ডা হৈ থাকে পৰিৱেশটো আৰু সেইখিনি সময়ত যদি পঢ়োঁ মনত বেছিকৈও ৰয়, মোৰ অভ্যাস হৈ গ'ল। তেনেদৰে মই সময়খিনি মিলাই আছোঁ। দিনত মই ৰেচিপি ট্ৰাই কৰাই হওক বা নতুন ভিডিঅ' ইউটিউবৰ কাৰণে শ্বুট কৰাই হওক, তেনেকেই কৰি মই কামখিনি মিলাওঁ আৰু এনেদৰে গৈ আছে আৰু। তুমি যিহেতু আমাৰ লগত ইমানবোৰ কথা শ্বেয়াৰ কৰিছাই, আৰু এটা কথা যদি নুসুধোঁ তেন্তে আমাৰ এই আলোচনাটো আধৰুৱা হৈ ৰ'ব। প্ৰেম ভালপোৱা তোমাৰ জীৱনলৈ নিশ্চয় আহিছে। কোৱাচোন কেনে পৰ্যায়ত আছে, ঘৰুৱা বাধা থাকিলেও সেইটোও ক'ব পাৰা। হয়, প্ৰেম ভালপোৱা সকলোৰে জীৱনত আহে। এতিয়া মই যদি মোৰ হোৱা নাই বুলি কওঁ, সেইটো খুব ভুল কোৱা হ'ব। পৃথিৱীৰ সকলো বস্তুতেই প্ৰেমটো জড়িত হৈ আছে। কেতিয়াবা কিছুমান বস্তুৰ প্ৰতি প্ৰেম হয়, কিছুমান মানুহৰ প্ৰতি প্ৰেম হয়। চ' তেনেকুৱাকৈ এটা বয়সত সকলোৰে জীৱনলৈ প্ৰেম আহে। তেনেদৰে মোৰো লাইফত প্ৰেম আহিছে, কিন্তু বৰ্তমান মই তেনেকুৱা একো প্ৰেমৰ সম্পৰ্কত নাই। আৰু এতিয়া মানে মই অলপমান প্ৰেম ছাইড কৰিছোঁ, অলপমান কেৰিয়াৰত ফ'কাছ কৰিছোঁ। আৰু মোৰ যিহেতু এটা ইউটিউব চেনেল আছে, সেই চেনেলটো অলপ গ্ৰ'থ হওঁতে এইবোৰ কামতে অলপ ব্যস্ত হৈ আছোঁ। প্ৰেমত পৰিবলৈ সময় পোৱা নাই বুলি ক'লেই হ'ব, মানে তেনেকুৱা নিচিনা হৈছে। কিন্তু সময় আহকচোন, নিজৰ পচন্দৰ অনুসৰি তেতিয়া প্ৰেমত পৰোৱে নে কি, সেইখিনি মই সকলোৰে লগত শ্বেয়াৰ কৰিম বাৰু সময় আহিলে। আৰু ঘৰুৱা বাধা তেনেকুৱা একো নাই। মই ভাবিছোঁ যে এতিয়াতো আমাৰ এটা উপযুক্ত সময় যেতিয়া হ'ব, তেতিয়া আমি যদি এজন উপযুক্ত ব্যক্তিৰ প্ৰেমত পৰোঁ বা তেনেকুৱা সেই প্ৰেমৰ সম্পৰ্ক ঘৰৰ সকলোৰে লগত যদি শ্বেয়াৰ কৰোঁ, তেতিয়া ঘৰৰ পৰা যে কিবা প্ৰব্লেম হ'ব মই নাভাবোঁ। চ' সেয়াই আৰু, এতিয়া একো ধৰণৰ প্ৰেমৰ সম্পৰ্কত নাই। বহুত ধন্যবাদ থাকিল জুপি তৰা, তুমি ইমান ব্যস্ততাৰ মাজতো ইমানখিনি সময় আমাৰ কাৰণে দিলা আৰু লগতে দৰ্শকসকলকো আমোদ দিলা। তাৰ কাৰণে তোমালৈ ধন্যবাদ থাকিল। আৰু ভৱিষ্যতে তোমাৰ পৰা আৰু কিছু সহায় আশা কৰিলোঁ। তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। ভৱিষ্যত সফলতাই আমাৰ কাম্য। ধন্যবাদ। হয়, আপোনাকো বহুত ধন্যবাদ। আপোনাৰ আৰ্ট এণ্ড কালচাৰ পাথিয়া চেনেলটোত মই আহিবলৈ পাই খুবেই সুখী। আৰু প্ৰথমতে আপোনাক মই অভিনন্দন জনাইছোঁ যে আপুনি এজন মাজুলীৰ যুৱক হৈ এই ক্ষেত্ৰত অগ্ৰণী ভূমিকা লৈছে, যে মাজুলীৰ চুকে কোণে সোমাই থকা কিছুমান প্ৰতিভাশালী লোকৰ এনেদৰে ইণ্টাৰভিউ লোৱাত খুবেই সুখী। আশা কৰিছোঁ আপুনি এনেদৰে আগবাঢ়ি যাওক, আপোনাৰ চেনেলটোৰ বহুত গ্ৰ'থ হওক, সকলোৱে চিনি পাওক। আৰু আপোনাৰ চেনেললৈ আহিবলৈ পাই মই বহুত সুখী। ধন্যবাদ। আৰু যিহেতু দেখিছে দেশৰ পৰিস্থিতি খুবেই বেয়া, চ' সকলোৱে ঘৰতে ভালদৰে থাকক, সতৰ্ক হওক, সাৱধান হওক, ষ্টে ছেফ, ষ্টে হোম।